এইফালে আমাৰ বেটি ককাই নাই যে তাই বহুত আমনি কৰি আছে নাই কাৰণে ৰাতিপুৱাই শুই উঠিলে তাই আৰু শুৱাই নাই এতিয়া মানে এফালেও যাব দিয়া নাই সেফালেও যাব দিয়া নাই ইমান আমনি কৰিছে ককায়েকক নাই দেখা যে সেইটো কাৰণে বহুত আমনি কৰি আছে এই ছোৱালীজনীয়ে বহুত আমনি কৰি আছে মোক ক'তো যাবলৈ দিয়া নাই মাম বনাব দিয়া নাই হয়নে তাকে সেনেকৈ লৈ ভাত আঞ্জা বনালোঁ হৈ গ'ল পিছে খোৱা নাই খাম তাৰ পাপাক মানে ঘৰলৈ গৈছে ঘৰৰ পৰা আহিলে খাম আৰু কি বনাইছোঁ অলপ দেখাই দিওঁ আপোনালোকক এইফালে মাংস বনাইছোঁ এইফালে ইয়াত আছে দালি আৰু ইয়াত কুকাৰত ভাত আছে বাৰু আৰু ইয়াত আছে চব্জি কাম আছে মোৰ বহুত কাম আছে এইফালে মোৰ বাচন ধুবলৈ আছে ইয়াত ড্ৰেছিঙত বাচন পৰি আছে ছোৱালীজনী শুৱা নাই যে আমনি কৰি আছে ক'তো নাথাকে অকলে নাথাকে কাকো নাই দেখা অকলে আছে যে সেইটো কাৰণে বাচন ধুব পৰা নাই তাইও শুৱা নাই শুলেহে এইবিলাক কৰিব পাৰিম নহ'লে দেউতাক আহিলে কৰিব পাৰিম আৰু এইফালে আমাৰ বাহিৰত ভলু শুই আছে এইফালে বেটি ৰ'দ দিছে আজি বহুত বতৰটো ভাল কৰিছে এইটো ইফালে কাপোৰ মেলি থৈছোঁ ৰাতিপুৱাই ধুই মেলি দিছোঁ আনিব লাগিব অলপ পাছত তাই মানে কেমেৰাটো তাইক নিজকে দেখি পায় যে সেইকাৰণে মানে বহুত ফূৰ্তি পায় তাই কৈ দিয়াচোন কিবা এটা কৈ দিয়াচোন কিবা এটা কৈ দিয়া নমস্কাৰ কৈ দিয়া নমস্কাৰ ক'ব আপোনালোকক আৰু কেইদিনমান পিছত তাই ভিডিঅ' কৰিবগৈ আৰু অকণমান ইয়াতে বাহিৰতে লওঁ তাইক লৈ মেলি ভিতৰলৈ যাম পাপাক আহিলে ভাত খাম আৰু একেলগে এইফালে আমাৰ ছোৱালীজনী শুৱাই নাই দেই তাক লাগি তাক চকুত মানে টোপনিয়ে নাই অলপো চাওঁ বাৰু পিছবেলালৈ ঘৰলৈও যাব পাৰোঁ ঘৰলৈ গ'লে মানে আপোনালোকক দেখাই দিম বাৰু ভিডিঅ' কৰি কিনে ঘৰলৈ পিছবেলালৈ ঘৰলৈ যাব পাৰোঁ ঠিক লাগি ভাত খোৱা নাই পাপাক আহিও পোৱা নাই পাপাক আহিলে ভাত খাম ভাত পানী খাই মেলি ঘৰলৈ যদি যাওঁ ভিডিঅ' কৰিম চাব আপোনালোকে আৰু মই মিছ'ৰ পৰা মানে বস্তু এটাও লৈছিলোঁ সেইটোকো আপোনালোকক দেখাই দিম কি লৈছোঁ বলক দেখাই দিম এইফালে বেটি পাপাক আহি পালে ভাত খাবলৈ তেওঁ খাই লোৱা হোৱাৰ পিছতে খাম মই মানে এজনে খালে এজনে ল'ব লাগিব তাইক নহ'লে অকলে নাথাকে সেইকাৰণে এইফালে খাই আছে তাৰপিছত এওঁ খোৱা কাৰণে মই খাম হাই ফ্ৰেণ্ড কাইলৈ আৰু ভিডিঅ' নকৰিলোঁ ভাত পানী খাই মেলি তাইৰ লগতে লাগি থাকিলোঁ তাক খোৱালোঁ এনেকৈ থাকিলোঁ ভিডিঅ' আৰু নকৰিলোঁ এতিয়াও তাইক এইফালে খুৱাই থৈ দিছোঁ ইজনী শুই আছে যেনে তেনে আৰু আপোনালোকক যে কৈছিলোঁ মই মিছ'ৰ পৰা বস্তু এটা লৈছিলোঁ বুলি দেখাম বুলি তেন্তে বলক এতিয়া তাই শুই থাকোঁতে মই ভিডিঅ'টো কৰি লওঁ চাই থাকিব আপোনালোকে দেখুৱাব বলক দেখাই দিছোঁ চাই থাকিব এইফালে আছে এইখন আছিলে গামোচা হয় গামোচা অৰ্ডাৰ কৰিছিলোঁ ইমান ধুনীয়া গামোচা আহিছে সেইকাৰণে মানে মই আপোনালোকক দেখাই দিওঁ যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে বজাৰত কিন্তু এনেকুৱা গামোচা ইমান কম দামত মানুহ নেপায় দেখাই দিম মই 4খন লৈছোঁ এইফালে ইয়াত 2খন আছে আৰু এই 2খন অকণমান খুলি দেখাই দিছোঁ মই এইফালে তলত এনেকৈ দিয়া আছে ধুনীয়াকৈ এইটো ডিজাইন দিছেনে আৰু এইফালে এনেকৈ আছে ডিজাইনটো বহুত ডাঙৰ হয় গামোচাকেইখন মোৰ কিন্তু বহুত ভাল লাগিছে এইখন গামোচা বহুত ডাঙৰ আছে এইফালে দেখিছেনে বহুত ডাঙৰ আছে গামোচাকেইখন কোনোবা যদি ল'ব বিচাৰে ল'ব পাৰিব
মানে বহুত কম দাম, কিন্তু ইমান কম দামত 200 টকা লৈছে দেই। দামটো মই কৈয়ে দিলোঁ, বেছি নহয়। কোনোবা যদি ল'ব বিচাৰে ল'ব পাৰে। মানে বজাৰত কিন্তু নেপায় এনেকুৱা গামোচা 200 টকাত নেপায়। যদি ল'ব বিচাৰে ল'ব পাৰে। আৰু ইয়াৰ একে হয়, এই দুখন একে হয়। আৰু ইয়াৰ মই এই দুখনো একে হয়, দুখন আহিছে। এইফালে দেখাই দিছোঁ, এইফালে এখন এইফালে এখন ডিজাইনটো এনেকুৱা হয়, ডিজাইনটো ওপৰত এনেকৈ গাঁঠাই আছে। গোটেইকেইখন গামোচা এনেকুৱাই হয়, এনেকৈ গাঁঠাই আছে। আৰু বহুত ভাল লাগিছে মোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি কেনে জনাব। আৰু কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰে, বহুত কম দামত দি আছে। তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। মোৰ অলপ কামো আছে, কামখিনি কৰি লওঁ। বেটি শুয়ে আছে যিহেতু, আৰু মা আৰু বেটা গৈছিলে ডিব্ৰুগড়লৈ। সেই তাতেও আহি আছে আজি, পাবহি চাগে 1 মান বজাত পাবহি চাগে তাতে আহি কিনে। তেন্তে আজিলৈ ভিডিঅ'টো শেষ কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।